কোনো ছাত্ৰী Kansire ritmero sacha Kankane chaudil torira Kansire ritmero sacha Kankane chaudil torira Ye ba gamsa lagai samsa banawa niki dai e dai ki koribo dai কি কৰিব মানে আপোনাক নিমন্ত্ৰণ কৰা হৈছে নিমন্ত্ৰণ হা মই নপালি মানে না জানিছে আপোনাক নিমন্ত্ৰণ কৰা হৈছে মানে আজি মঞ্চখন উদ্বোধন কৰিবলৈ ধন বহুত ধন দিছ আৰু কিমান ধন দিম নাই নহয় মঞ্চ উদ্বোধন কৰিবলৈ মানে মঞ্চটো মুকলি কৰি দিব লাগে মুকলি এখন হৈ আছে আকৌ কি মুকলি কৰিম বৰষুণ হৈ আছে কি কৰিম দাদা খুলি দিব লাগে আচ্ছা খুলি দিব লাগে এক মিনিট তাকে কবি না এ আমাৰ আজিৰ মঞ্চ মুকলি কৰিবলৈ আমি মাতিছিলো খুলিব কোৱা নাই ফেন খুলিছে কিয় খুলিব কৈছে মঞ্চখন খুলিবলৈ কৈছে খুলিব কৈছে নালাগে আপুনি আহিছে ইয়ালে এটা বক্তৃতা এটা দিয়ক আপুনি বক্তৃতা বকি বকি যে তিতা লাগে সেইটো ভাষণ দিয়ক আপুনি বিহুৰ বিষয়ে বিহু পতিব লাগে বিহু ছোৱালী নেকি পতিব লাগে মই নপালি মানে তেনেকে কথা কওঁ বেছি উল্টা কথা ক'ত নকবি কুকুৰি ওলাই কিনি কপি দিম তেনেকে কয় পইচা দিছে বিহু পতিলে অসমীয়া ডেকা গাভৰু ডেকা ছোৱালীৰ মনবিলাক ভিতৰি ভিতৰি একদম পিৰ পৰ কৰে তো মোৰ গয়কেইটাৰ গাখীৰকেইটা খিৰালে নহয় জিৰ জাৰ জাৰ কৰে কিন্তু বাপৰে বিহু খাই বাপৰে কি যে অৱস্থা নহয় আমাৰ চকেতেৰে দে দৈগুণ বিহু চকেতেৰে ঘৰত বিহু খাব কাৰণে মাৰি দিলে ভিতৰত বগা বিহু ওপৰত বগা ভিতৰত কোলা চুচি এটা লুম্বা পিঠা দিছে তুল পিঠা নহয় এইটো তিল পিঠা খাইছো ভাল লাগিছে দুইটা খাইছো ভাল লাগিছে এনেকৈ ৪৫টা মান খাই দিছো ৫০টা খাই একেবাৰে ৰেকৰ্ড কৰি দিব লাগিছে তোৰ নিচিনা খকুৱা পাইছা খাই লো বাপৰে মোৰ পেটৰ অৱস্থা নহয় ভৰ ভাৰ কৰে ৰতি হব লাগে হবিব নোৱাৰো পদু লাগে পদিব নোৱাৰো ৰাতি থানাত ধৰি তং কৰিছে মোৰ পিছফালে ফোন কৰিছে কি ফোন কৰিছে কোনোবাই ফোন কৰিছে না ফোনকে শব্দ কৰিছে মই ভাবিছো বিছনাত লাহেকৈ এটা মিছ কল মাৰি দিওঁ মিছ কলটো মাৰি দিলো হাত দি চাইছো ৰিচিভ কল হৈ গ'ল দাদা এই বিহুৰ বিষয়ে অলপ কওক মানে সেইকাৰণে কৈছে বিহু পতিব লাগে কিন্তু একদম ভালকে পাতিব লাগে পতিব নহয় পাতিব লাগে আচ্ছা আপুনি যে আহিছে আপুনি শুনিছে এবাৰ বোলে পঞ্চায়ত ইলেকশ্যন আপুনি সেইটোতো কোৱা নগ'ল মোৰ নামখন কি জানে মোৰ নাম আছিলে গুণছত্ৰী হা ইলেকশ্যনৰ লিষ্টত মোৰ নামৰ 9খন অহা নাই মোৰ নাম আহিছে গু ছেত্ৰী মই গু নেকি গু বহুলাই মোৰ বহিন চিষ্টাৰৰ নাম কি জানে তাই লাহৰি ভণ্টিৰ নাম ক'লে গম পাই যায় লাইন মাৰিব যায় নেকি কতি পেলাম মোৰ বহিনৰ নাম আছিল লাহৰি ছেত্ৰী নাম আহিছে গাহৰি ছেত্ৰী সেইকাৰণে মই এইবাৰ ইলেকশ্যনত ভোট নিদিওঁ সেইটোৱে এতিয়া যাওঁ আছে আপুনি যাওঁ হৈছে লৈ যাওঁ বলো সেইকাৰণে কয় যে বিহুত যিকোনো মানুহ মাতিব নালাগে আমাৰ একদম